হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? মোৰতো ভাল। আজি মই যাবলৈ ওলাইছোঁ চৰাইবাহী কমিটি ভাওনালৈ। মানে হয়তো বহুতে শুনিছে চৰাইবাহী কমিটি ভাওনা কিমান বিখ্যাত হয়। আজিলৈকে ময়ো দেখা নাই। আজি লগৰ এগৰাকীয়ে নিমন্ত্ৰণ দিলে, তাকে যাওঁ বুলি ভাবিলোঁ। ভিডিঅ'টো ইয়াতে ষ্টাৰ্ট কৰিছোঁ, তেন্তে বলক। হয়তো বহুতে দেখিছে, বহুতে নাই দেখা। আচলতে ময়ো দেখা নাই আজিলৈকে। সেয়েহে ভাবিলোঁ আজি তাই মাতিলে যেতিয়া গৈ দিওঁ। আৰু ঠিক আছে, আপোনালোকক মই দেখাই যাম। আৰু সেইগৰাকী মহান ব্যক্তি আমাৰ মাজত উপস্থিত হৈছিল। তেখেত হৈছে সন্মানীয় সম্মানীয় শ্ৰীযুত প্ৰফুল্ল ভৰালীদেৱে আমাৰ প্ৰভাত ভৰালীদেৱক সম্বৰ্ধনা জনাব। আমাৰ উদযাপন সমিতিৰ যুটীয়া সম্পাদক প্ৰফুল্ল ভৰালীদেৱে সেয়া তেখেতক সম্বৰ্ধনা জনাইছে। ধন্যবাদ থাকিব। ৰঘুনাথে পুনৰবাৰ কৈছোঁ বিকাশ নাথক
তেওঁৰ বন্ধু অমলনাথে বিচাৰিছে লঠাবৰী গাঁৱৰ। গতিকে আপুনি য'তে নাথাকক আমাৰ মঞ্চৰ সন্মুখলৈ আহি অমলনাথক লগ ধৰক। ধন্যবাদ। কেনেকুৱা লাগিছে কোৱা? কিমান ভাল লাগিছে? ভাল লাগিছে।